হাই গাইছ, আজি বহুত দিনৰ মূৰত লং ব্লগ বনাব চেষ্টা কৰিছোঁ। মানে মই লং ব্লগ দিয়াই নাছিলোঁ, মই মিনি ব্লগে দি আছোঁ। তো আজি ভাবিলোঁ লং ব্লগ এটা বনাওঁ। তো মানে আজি আমি গৈ আছোঁ ৰুদ্ৰ মুভি চাব। আপোনালোকে জানেই ৰবি শৰ্মা তাত ৰুদ্ৰ মুভি চলি আছে চবতে। তো নলবাৰীতো বেলাৰুণাত ৰুদ্ৰ মুভি চলি আছে। আমি যাম আজি বেলাৰুণাত ৰুদ্ৰ মুভি চাব। তো আপোনালোককো দেখাম কি কৰোঁ কি নকৰোঁ, চব আপোনালোকক দেখাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া ৰাতিপুৱা উঠিছোঁ মাত্ৰ। তো এতিয়া ধুনীয়াকৈ গা চা ধুই পিনে অলপ তো আপোনালোকক লগ পাই আছোঁ। তো গাইছ এতিয়া মই অলপ হৈ গ'ল। তো এতিয়া চব অলি ল'লোঁ। তো এতিয়া যাব লাগে একদম তাকে নলবাৰীলৈকে চিনেমা চাব লাগে। তো বলক এতিয়া। তো গাইছ আমি যাম এখনত। তো ভিনদেউ চাব যাব, আমাক আনিবও যাব। তো আপোনালোকক দেখাই থাকিম, চাই থাকিব। তো এতিয়া আমি যাবলৈ ওলাইছোঁ ৰুদ্ৰ চাবলৈ। ৰবি শৰ্মা আমাৰ লগত যাত্ৰাটো আৰম্ভ কৰক। আপোনালোকক গৈ তাতে সকলোকে চিনেমা দেখায়। মোৰ লগত আহিছে এয়া আমার 50 কে সাবস্ক্রাইবার ইউটিউবার, আমার দামি ইউটিউবার আৰু আমাৰ বেবি যাব ঠিক আছে বনাব গাতে গালৈ বহিলে খাগৰিৰ বাহিতিত আঙুলি তুমি থলে ঘাহে বৰণি। তো গাইছ আমি পাই গ'লোঁ বেলালুনা। তো এইখন হৈছে বেলালুনা, চাওক আপোনালোকক দেখাই দিছোঁ। তো আমি ঘূৰি আহিব লাগিব সেইফালেদি ৰুদ্ৰ। তো গাইছ এয়া আমি আহি পাই গ'লোঁ বেলালুনা। চাব পাৰে এখন পোষ্টাৰ ইয়াতে চলি আছে ৰুদ্ৰ। তো এইখনে হৈছে বেলালুনা। তো নলবাৰীত আছে হাৱেৰ ওচৰত। তো আপোনালোকে আহিব। তো বলক এতিয়া চিনেমা চাব যাব লাগে। তো গাইছ এতিয়া আমি আহি পাই গ'লোঁ বেলালুনা। তো এতিয়া আমি ইয়াতে চিনেমাখন চাম ৰুদ্ৰখন। তো চাব পাৰে এখন পোষ্টাৰখন আছে বেলালুনা। তো এতিয়া বলক ভিতৰত যাওঁ আৰু চিনেমা চাওঁ। বলক এতিয়া যাওঁ। গাইছ এতিয়া আমি আহি পাই গ'লোঁ। তো অলপ বহি লৈছোঁ। তো এতিয়া যাই আছোঁ। এতিয়া আহি গ'লোঁ বলক ডাইৰেক্ট উঠি আছোঁ ওপৰত। গাইছ বহুত কষ্ট কৰি আহি পালোঁ ওপৰৰ ভাগ। ইয়াৰ একবাৰ দৃশ্যটো চাওক। গাইছ দেখা পালে আমাৰ চাতকাত শ্ব'টো। তো এতিয়া চলি আছে এটা। তো আমি চাম। তো আপোনালোককো দেখাম, চাই থাকিব। এতিয়া আমি বেলালুনাৰ ওপৰত আছোঁ। ফটো উঠিলোঁ। তো চিনেমা হোৱা নাই কাৰণ 4টা বাজে আমাৰ 4টাৰ পাই আছে। অলপ এনেই ঘূৰি আছোঁ, অলপ ফটো উঠিছোঁ। এই চাওক ওপৰৰ পৰাই এটা ভিউটো, তলৰ ভিউটো চাওক আপোনালোকে। এইটো হৈছে হল, এতিয়া চিনেমা চলি আছে। আমি ইয়াতে বহি আছোঁ। তো গাইছ এতিয়া আমি কিবা খাব আহিছোঁ। তো গাইছ ইয়াতে কিবা এটা খাই লওঁ, মানে চিনেমা আৰম্ভ হ'ব অলপ টাইম আছে। তো ইয়াতে কিবা এটা খাই লওঁ। তো গাইছ এতিয়া আমি ভিতৰত আহি ল'লোঁ। তো এইখন হৈছে মেনু। তো মেনুখন চাওঁ কি খাওঁ, অৰ্ডাৰটো দি লওঁ। তো ইয়াতে কিবা এটা আমি অৰ্ডাৰ দি লওঁ। তো গাইছ এতিয়া অৰ্ডাৰটো দি ল'লোঁ। তো এতিয়া আহি আছে অৰ্ডাৰটো, আপোনালোকক দেখাই আছোঁ কি। তো গাইছ এবাৰকে খানা আহি গ'ল। তেন্তে বহি আছে। এতিয়া খাই লওঁ আপোনালোকক লগ পাই আছোঁ দিয়ক। তো গাইছ এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল। এতিয়া যাই আছোঁ চিনেমা চাব। 4টা আছে, 3:30 বাজিল। এতিয়া বলক চাওঁ চিনেমা চাওঁ। তো গাইছ এতিয়া লিফ্টত যাই আছোঁ চিনেমা চাব। বলক। তো গাইছ এতিয়া আমি এন্ট্ৰি কৰিম বলক। তো গাইছ আমাৰ টিকট কাটাই আছে অনলাইনত। তো এতিয়া যাব লাগে বলক। তো গাইছ এতিয়া আহি গ'লোঁ। তো গাইছ এইটো হৈছে হল। আছো তো গাইছ আই বহি গ'লোঁ আমি ইয়াতে চিনেমা চাব। তো ইয়াতে হল চাব পাৰে। ইয়াতে বহি গেছি এইকেইটা। চিনেমা আৰম্ভ হ'ব, আপোনালোকক দেখাই থাকিম। তো গাইছ চিনেমা আৰম্ভ হোৱাৰ আগত আপোনালোকক একবাৰ হলটো দেখাই দিওঁ। তো এইটোৱে হৈছে হল, চাওক একবাৰ। তো চালে আপোনালোকে। তো এতিয়া বহিব লাগে আৰু চিনেমা চাব লাগে। তো
তো গাইছ এতিয়া বহি ল'লোঁ ধুনীয়াকৈ তো এবাৰকে আৰম্ভ হৈ গ'ল মানে চিনেমা আৰম্ভ হোৱাৰ আগত যে গান দিয়ে তো সেই গান আৰম্ভ হৈছে তো এবাৰকে চিনেমাও আৰম্ভ হৈ গ'ল তো এতিয়া চাই লওঁ ধুনীয়াকৈ তো আপোনালোকক মই বেলেগ দেখাব নোৱাৰিম তো এই ইউটিউবত পাই গানটো তো আপোনালোকক গানটো অলপ দেখাই দিছোঁ তো গানটো চাওক অলপ আপোনালোকে তো গাইছ এনেকৈ চিনেমা শেষ হৈ গ'ল একদম মজা লাগিল চিনেমা চাই আপোনালোকে আহিব চাব একদম ছুপাৰ হিট চিনেমা আমি চবেই মজা পালোঁ তো এতিয়া চব মানুহবিলাক ওলাই আছে চিনেমা যিহেতুকে শেষ হ'ল তো আমি এতিয়া বাহিৰত যাওঁ একদম মজা লাগিল চাই তো গাইছ এতিয়া আমি বাহিৰত ওলাই আহিলোঁ চাব পাৰে মানুহ একদম বহুত মানুহ হৈছে আৰু চবেই এতিয়া ফটো উঠাত ব্যস্ত আৰু গাইছ মই ভইচ অভাৰ দিব লগা হৈছে কাৰণ ইয়াতে বহুত গান বাজি আছে সেইকাৰণে মই চাউণ্ডটো দিব নোৱাৰি মই সেইকাৰণে ভইচ অভাৰ দি আছোঁ তো এতিয়া চবে ফটো উঠি আছে এহেঁতেও ফটো উঠি আছে মই ফটো উঠিলোঁ ধুনীয়াকৈ তো এতিয়া ঘৰত যাওঁ আৰু চিনেমাও শেষ হ'ল তো কিবা এটা খাওঁ খাই কিনে ঘৰ যাওঁ এতিয়া চিনেমা চাওঁ হৈ গ'ল এতিয়া যাই আছোঁ কিবা এটা খাওঁ খাই কিনে যাওঁ আৰু তো এবাৰকে চাওক কি ধুনীয়া লগা হৈছে তো এই আহিছে বেলাৰুণাৰ ৰাতিৰ দৃশ্য তো আপোনালোকক দেখাই দিলোঁ একদম ধুনীয়া লগা হৈছে তো লাষ্ট বাৰৰ কাৰণে আপোনালোকক একবাৰ বেলাৰুণাখন দেখাই দিলোঁ তো আমি চিনেমা চালোঁ আপোনালোকে আহিব চাব তো বাই বাই বেলাৰুণা তো বেলাৰুণাক বাই বাই দি আমি এতিয়া যাই আছোঁ তো ইয়াতে নাখালোঁ বহুত দেৰি হৈছে তো এতিয়া যাই আছোঁ নলবাৰীক লেগিন তো নলবাৰীতে কিবা এটা খাই ল'ম তো আহি নলবাৰী আমি পাই গ'লোঁ আমি আহি পালোঁ পদ্মৰাক এতিয়া কিবা খাব লাগে যাই আছোঁ খাবৰ কাৰণে তো গাইছ এবাৰকে আমি আহি কিনে বহি ল'লোঁ তো এবাৰকে অৰ্ডাৰো দি দিলোঁ চিকেন চাহ অৰ্ডাৰ দিছোঁ তো আহিছে অলপ টাইম ৰখিব লাগিব তো আমি ৰখি আছোঁ ধুনীয়াকৈ তো গাইছ এবাৰকে আমি খাই থাকাতে পাহৰি গৈছিলোঁ ভিডিঅ' কৰিব একদম বেয়া নাপাব আপোনালোকে তো বহুত ভোক লাগিছিল সেইকাৰণে ভিডিঅ' কৰিব পাহৰি গৈছোঁ তো এতিয়া আমি যাওঁ ঘৰক ধুনীয়াকৈ তো গাড়ীত উঠি ল'লোঁ এতিয়া যাই আছোঁ ঘৰক লাগি তো গাইছ এতিয়া ঘৰ আহি পাই গ'লোঁ তো আহোঁতে হোটেলত দেৰি হ'ল কাৰণ আমি হোটেলত সোমালোঁ কিবা কিবি খালোঁ সেনেকৈ দেৰি হৈ গ'ল তো মানে ৰুদ্ৰ চালোঁ আজি ফাইনেলি তো মজা লাগিল চাই ৰুদ্ৰ আপোনালোকেও চাব যায় হলৰ চবতে চলি আছে একদম মজা লাগিল তো আপোনালোকেও চাব তো আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই অনুভৱে নীলাকৈ মোক সজালে